नमो नमो शंकर भोलेनाथ शंकर जय प्रियो नाम शंभो जय शिवाय नमो नमो शंकर भोलेनाथ शंकर रुद्रदेव जय महेश्वरा सृष्टि के হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। মল্লিকা শইকীয়া ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ অলপ দিন বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। কিন্তু আজিৰ ভিডিঅ'টো মই ৰেচিপি ভিডিঅ' অনা নাই, আজিৰ ভিডিঅ'টো অকণমান বেলেগ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এযোৰ কাপোৰ দেখুৱাম বুলি ভাবিছোঁ। আজি ভিডিঅ'টো মানে বনাবলৈ আহোঁতে তামোল এখন খাই আহিছোঁ। তামোল মই তেনেকৈ নাখাওঁ, মানে এই খালেই খাবলৈ মন যায়, খাই পেলাই বেয়াও লাগে, ভালো লাগে। তামোলখন খাই পেলাই ভিডিঅ' আৰম্ভ কৰিছোঁ। আৰু এই কাপোৰযোৰ মানে মই মাটিশালত বৈ আনিছিলোঁ, হেৰি খুব কোমল কাপোৰযোৰ, টচ মুগা, মানে পিন্ধি পেলাই ভাল লাগে কাপোৰযোৰ। ইস্ত্ৰি কৰিলে একদম ইস্ত্ৰি ধুনীয়াকৈ বহি যায়। এম্ব্ৰইডাৰীটো আপোনালোকক দেখুৱাই দিছোঁ ইয়াত। এনেকৈ মই এম্ব্ৰইডাৰী কৰি লৈছোঁ। আৰু এই এম্ব্ৰইডাৰী কৰিছিলে মোৰ ৰিলেশ্যনৰ বা এগৰাকীয়ে। তেওঁ মানে খুব ধুনীয়া এম্ব্ৰইডাৰী কৰে আৰু মানে খুব মিহি হয় এম্ব্ৰইডাৰীটো। আৰু মই আজিকালি কাপোৰবোৰ যিহেতু একদম ৰং বিৰঙৰ খুব ধুনীয়াকৈ দহি বাতিলে মানুহবোৰে, কিন্তু মই কাপোৰযোৰত মানে তেনেকৈ দহি নাবাতিলোঁ, এনেকৈ মণিৰ দহি লগাই দিছোঁ ফুলৰ লগত মিলাই। অকণমান মানে কাপোৰযোৰ আনকমনকৈ ৰাখিছোঁ। এতিয়া মেখেলাখনো মই দেখুৱাইছোঁ আপোনালোকক। মেখেলাখন এইখন। আৰু কাপোৰযোৰ যিহেতু মাটিশালত মানে বৈ আনিছোঁ, প্লেইন চিটটোৰ দাম পৰিছে, আকৌ এম্ব্ৰইডাৰী কৰি লৈছোঁ। কিন্তু মই কাপোৰযোৰ খুব হেভিকৈ এম্ব্ৰইডাৰীটো কৰা নাই, কাৰণ মানে কি, মানুহৰ বয়স যিহেতু মানে বাঢ়িহে আহে, কমিটো নাহে নহয় জানো। সেইকাৰণে আমি মানে কি, মুগা কালাৰৰ কাপোৰবোৰ আমি যিকোনো বয়সতে পিন্ধিব পাৰোঁ। আৰু এনেকৈ যদি আমি চিম্পুলকৈ দহিটো বাতি লওঁ, কথাই নাই, একদম বুঢ়া কালতো পিন্ধিব পাৰিম। সেইকাৰণে কাপোৰযোৰ এনেকৈ চিম্পুলকৈ মই এম্ব্ৰইডাৰীটো কৰি লৈছোঁ। আৰু কেনেকুৱা লাগিছে পাৰিলে জনাব। তাৰপিছতে মই আৰু এখন টচ দেখুৱাইছোঁ। এইটো মই যোৰহাট টাউনৰ পৰাই প্লেইন চিটটো যোৰহাট টাউনৰ দোকানৰ পৰা কিনি আনিছিলোঁ। আৰু প্লেইন চিটটোত মই এনেকৈ হাতে ফুল কৰি লৈছোঁ। আৰু নিজে ফুল কৰি ভাবিছোঁ দেই, ভাল হোৱা নাই চাগে, কিন্তু পিন্ধিলে মানুহবোৰে কয় দেই ভাল লাগিছে, ইমান কাপোৰযোৰ ধুনীয়া লাগিছে এনেকৈ কয়। তেতিয়া ভাবোঁ দে ভালেই হৈছে চাগে, কিন্তু নিজে কৰা বস্তুবোৰ ভাল নেদেখি। আকৌ এনেকৈ মই ইয়াত ডিজাইনিং পাৰি আনি পেলাই লগাই দিছোঁ আৰু দুটাত। ভাল লাগিছেনে বাৰু? জনাব দেই। আৰু মুগা কালাৰ এইযোৰ মোৰ বাইদেউ এজনীয়ে দিছিলে ঢকুৱাখানাৰ পৰা, ৰিহাৰ চাদৰ। আৰু এই ৰিহা চাদৰখনত মই দহিটো নিজেই বাতি লৈছোঁ। প্ৰথম দহি বাতিছোঁ ইয়াত। আজিকালি মানে কাপোৰবোৰ কিনিব পাৰি, পিছত একদম ব্লাউজ চিলোৱা, দহি বটা, মেখেলা চিলোৱা বহুত পইচা পৰে। যদি দহিটো আমি নিজে এনেকৈ বাতি লওঁ, তেনেহ'লে অকণমান মানে ছেভ পাওঁ পইচা, নহয় জানো। সেয়েহে ইউটিউবত চাই চাই মই এনেকৈ এইখনো দহি বাতিলোঁ, আৰু এখন চাদৰ দহি বাতিলোঁ এই চাদৰখনত। কিন্তু প্ৰথম দহিটো ইমান ভাল নহ'লে যদি এই চাদৰখনত কিন্তু দহিটো ভাল হৈছে। তাৰমানে কি আৰু, এনেকৈ কৰি গ'লেহে পিছলৈ ভাল হ'ব, নহয় জানো। তাৰপিছতে এতিয়া আহিছোঁ মেইন কথালৈ। আজি ভিডিঅ'টো মানে কিহৰ ওপৰত বনাবলৈ লৈছোঁ। আমাৰ দুইটা পৰিয়ালৰে মানে মেট্ৰিকৰ ষ্টুডেণ্ট এগৰাকী আছিলে, আৰু তাই হৈ মাকে শৰাই এখন আগ কৰি থৈছিলে অগ্নিনাভ মন্দিৰলৈ। আৰু ময়ো আমাৰ ঘৰৰ হৈ এখন শৰাই আগ কৰি থৈছিলোঁ অগ্নিনাভ মন্দিৰলৈ আজি 2 মাহমানৰ আগতে। তাৰপিছত দুই ঘৰ যাম বুলি মানে একেলগে যাম বুলি প্লেন কৰি ৰাখিছিলোঁ। তাৰপিছতে ছোৱালীজনী অলৰেডি মেট্ৰিক পৰীক্ষা এতিয়া আদায় হৈছে। তাৰপিছতে যেতিয়াৰ পৰা আমি শৰাইখন আগ কৰি থ'লোঁ যাম বুলি বা দুয়োঘৰে, তাৰপিছতে দেখোন একদম পূৰা দেখিছোঁ মন্দিৰভাগক লৈ সঁচা মিছা বিতৰ্ক আমুক তামুক। কিবা এটা ভালো নালাগে এনেকুৱা হেৰি মানে মন্দিৰলৈ শুনিলে, নহয় জানো। আৰু তথাপিতো মানে কওঁ, ভগৱানক আমি বিশ্বাসেই মেইন। আৰু বিশ্বাস যদি কৰোঁ, তেওঁ ওপৰৰ পৰা দেখে যে সঁচা মনেৰে তেওঁক আমি স্তুতি কৰিব জানিছোঁ। তেওঁ যিহেতু চাবই চকু মেলি। আৰু যিখিনিয়ে হয়তো সঁচা হ'লেও মিছা হ'লেও মানে তেওঁলোকে যিখিনিয়ে ফল পাইছে মন্দিৰভাগৰ লৈ, হয়তো তেওঁলোকক সঁচা মনেৰে তেওঁ ভক্তি কৰিব জানিছে, সেইটোকে ফল পাইছে। আৰু মনত বেয়া ভাৱ নাৰাখি আমিও ওলাইছোঁ মন্দিৰভাগলৈ। আৰু অলৰেডি আমি ৰেডি হৈছোঁ যাবলৈ বাৰু। মই মন্দিৰভাগলৈ যোৱালৈ আজি ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। সেয়েহে এয়া সাজু হৈছোঁ যাবলৈ। কাপোৰ কানি ইস্ত্ৰি কৰি মই কাপোৰ এযোৰ মানে কিনি আনিছোঁ মন্দিৰলৈ বুলিয়ে এযোৰ।
এটা ST কৰি মেলি দুইটা পৰিয়াল ওলাম যাবলৈ। আৰু আপোনালোককো দেখুৱাই থাকিম ভিডিঅ' যদি পাৰোঁ মন্দিৰ ভাগৰ। আজি কোৱাও শুনিছোঁ মন্দিৰৰ বোলে ভিতৰত ভিডিঅ' কৰিবলৈ নিদিয়ে, তথাপিতো মানে যি পাৰোঁ অলপ দেখুৱাম। আৰু মানুহে কোৱা যি সঁচা মিছা হয়তো নিশ্চয়কৈ চাই আহিলে ভাল লাগিব। আমি এদিনৰ কাৰণে যাম, সদায়তো ধৰক যাব নোৱাৰোঁ নহয় জানো। সেয়েহে ভাল বেয়াটো আমাৰ ইমান দৰকাৰ নাই, আমাৰ মনৰ ভাৱটোহে মই কওঁ মেইন কথা। আৰু আমি ভগৱানক যদি সঁচা মনেৰে আমি আৰাধনা কৰিব জানো, হয়তো আমি তাৰ ফল আমি পাবও পাৰোঁ। আৰু এইখিনিতে মই এটা কথা কওঁ, শৰাই লৈ যেন যি 500 টকা বিতৰ্ক এতিয়া শুনিবলৈ পাইছোঁ। এই 500 টকাটোৰ কথা কওঁ, শৰাইখনৰ যদি বস্তু আমি কিনিও নিওঁ মানে তেতিয়া 500 টকাতকৈ হয়তো বস্তুখিনি বেছিহে পৰেগৈ। এই শৰাই 500 টকাটো মানে মই ইমান লৈ ধৰা নাই, তথাপিতো যাওঁচোন বাৰু চাই আহোঁ নিশ্চয়কৈ, আপোনালোককো দেখুৱাম ব'লক। আমি ওলাই মেলি যাবলৈ ৰেডি হৈছোঁ, চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু মই আপোনালোককো দেখুৱাই থাকিবলৈ চেষ্টা কৰিম মন্দিৰৰ পৰাও। বাৰু ব'লকচোন। এয়া আমাৰ জাৰ্ণি আৰম্ভ হৈছে। বাটত আহি থাকোঁতে এজনা হাতীও দেখিলোঁ, আৰু কোৱা শুনিছোঁ হাতী দেখিলে বাটত আহি থাকোঁতে হেনো যাত্ৰা শুভ হয়, সেয়েহে মনটো ভালেই লাগিলে। আৰু দুয়ো কাষে বাটটো বহুত ভাল লগা, আৰু যাত্ৰা নেদেখুৱাই পেলাই আপোনালোকক বিৰক্তি নলগাওঁ, সেয়েহে একেবাৰে মন্দিৰতে লগ পামগৈ ব'লক। এয়া আমি আহি অগ্নিনাভ বাবা মন্দিৰৰ সন্মুখত উপস্থিত হ'লোহি, আৰু দুয়ো কাষে দেখিলোঁ খুব সুন্দৰ পৰিৱেশ আৰু চাকি বন্তিৰ দোকানেৰে ভৰি আছে। সেয়েহে আমি মন্দিৰৰ চাকি দিবৰ কাৰণে তেল আৰু ধূপ কিনিবলৈ ল'লোঁ। আৰু দোকানকেইখনৰ পৰা জানিব পাৰিলোঁ যে আজিকালি হেনো মন্দিৰৰ কিছুমান নিয়ম সলনি কৰিছে। মন্দিৰত চাকি জ্বলাবলৈ নিদিয়ে, অকল তেলহে দিবলৈ দিয়ে। সেয়েহে আমি তেল কিনি ল'লোঁ, লগতে ধূপো কিনি ল'লোঁ, আৰু যি যাৱতীয় বস্তু তাত লাগিব আমি কিনি লৈ এয়া মন্দিৰত প্ৰৱেশ কৰিছোঁ। আৰু আপোনালোককো মন্দিৰৰ চাৰিওকাষৰ পৰিৱেশটো মই এয়া দেখুৱাবলৈ যত্ন কৰিছোঁ, চাওকচোন। আৰু আমি এয়া মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ, আৰু ভক্তসকলে দুৱাৰমুখতে ভৰি হাত ধোৱাৰ ব্যৱস্থা সুন্দৰকৈ কৰা হৈছে। আমি তাতে ভৰি হাত ধুই পেলাই এয়া মন্দিৰলৈ প্ৰৱেশ কৰিছোঁ, আৰু আপোনালোককো ভিডিঅ'টো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। शिवकमर्ति स्वाहा तथा नमः स्तुतिः वन्दे महादेव कर्मिणा स्वयं मुक्तिनाथ विरम বিদ্যাবান তেখেতসকলৰ ওচৰত যিসকল ভক্তই অনলাইন যোগেই হওক ইয়াত আহিয়ে হওক যি দ্ৰব্যবস্তুৱেই নৈবেদ্যই হওক তেলেই হওক ধূপেই হওক এই যে দক্ষিণা তামোল পাণ ৰূপৰ দ্ৰব্য ৰূপৰ বস্তু ৰুদ্ৰাক্ষমালা ত্ৰিশূল গম্বৰু কোনোৱে এজনে বাবাৰে লিংগ ভাগত কম কৰি দিয়ে তেখেতসকল। আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ মন্দিৰ ভাগলৈ বিভিন্ন ঠাইৰ বিভিন্ন ভক্তৰ সমাগম ঘটিছে, আৰু সকলো ভক্তই যাতে পূজা ভাগ দৰ্শন কৰিব পাৰে সেয়েহে সুন্দৰকৈ ব্যৱস্থা কৰাও দেখা পালোঁ। আৰু লগতে এয়া আমিও সোমাই আহিলোঁ বাবাৰ লিংগত পানী বা গাখীৰ ঢালিবলৈ ভক্তৰ দীঘলীয়া লাইন দেখিলোঁ, আৰু তাতে লাইন কৰি আমিও থিয় হ'লোঁ। এয়া আপোনালোকক দেখুৱাই দিছোঁ বিভিন্ন ঠাইৰ বিভিন্ন ভক্তৰ সমাগম, বহুত দীঘলীয়া লাইনত একদম উপস্থিত হোৱা। আৰু মই এই লাইনৰ পৰাই মন্দিৰ ভাগৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোককো দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু লগতে মন্দিৰ ভাগৰ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন ভক্তৰ সমাগম হৈছে, সেয়েহে মন্দিৰ ভাগৰ বিভিন্ন স্থানত বাবাক দৰ্শন কৰা বা লিংগত গাখীৰ বা পানী দিয়া বা নিৰ্মালি লোৱা আদি সকলোৰে বাবে সুকীয়া সুকীয়াকৈ খুব সুন্দৰকৈ ব্যৱস্থা কৰি থোৱা দেখিলোঁ। আৰু মন্দিৰ ভাগৰ সকলোবোৰ ব্যৱস্থা মই আপোনালোকক সুন্দৰকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ বা দেখুৱাই আছোঁ, আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকক। मेरा कर्म
আৰু এয়া বহুত অপেক্ষাৰ অন্তত বাবা পূজা কৰা স্থান পালোহি আৰু লগতে আপোনালোকক এয়া দেখুৱাই দিছোঁ সুন্দৰকৈ পানী ঢলাৰ ব্যৱস্থা কৰি দিয়া হৈছে আৰু ইয়াতে মই এয়া পানী ঢালিলোঁ যিহেতু তাত দোকানৰ পৰা পানী বটল কিনিবলৈ পায় তাৰ পৰাই কিনি আনিছিলোঁ আৰু লগতে এয়া পানী ঢালিলোঁ আৰু লগতে বাবাক সেৱা জনালোঁ আৰু বাবাক ওচৰৰ পৰা দৰ্শন কৰিবলৈ পাই বহুত ভাল লাগিলে যিহেতু আমি বহুত দিনৰ পৰা মন্দিৰ ভাগলৈ যাম বুলি ভাবি আছিলোঁ অৱশেষত মনৰ আশা পূৰণ হ'ল। আৰু এটা কথা আমি ভগৱানৰ ওচৰত দৰ্শন কৰিবলৈ হ'লে আমাক ভগৱানে মাতিব লাগিব আৰু তেতিয়াহে আমাৰ হয়তো সময় সুবিধা সকলোবোৰ মিলি পৰিব আমি তেওঁক দৰ্শন কৰিব পাৰোঁ। পানী ঢালি অহাৰ পাছত দেখিলোঁ এগছি ডাঙৰ চাকিত তেল দিয়াৰ ব্যৱস্থা আৰু যিহেতু তাৰ পৰা জানিব পাৰিলোঁ যে আজিকালি হেনো চাকি তাত জ্বলাবলৈ নিদিয়ে সেয়েহে এই ডাঙৰ চাকি গছৰ ব্যৱস্থা কৰা হৈছে তাতে সকলোৱে তেল ঢালি দিয়ে আৰু আমিও এয়া তাতে তেল ঢালি দিলোঁ যিহেতু মানে যথেষ্ট ভক্তৰ সমাগম হৈছে আৰু তাত ঠাইডোখৰো মানে অলপ কম সেয়েহে ধূপ আৰু চাকি দিয়াৰ ব্যৱস্থাটো মানে কমাই দিছে হয়তো পিছত মন্দিৰভাগ যেতিয়া সুন্দৰকৈ তাত বনোৱা হ'ব এই সকলোবোৰ ব্যৱস্থা চাগে কৰা হ'ব কিন্তু বৰ্তমান সময়ত এনেকৈ যিহেতু দিয়া দেখিলোঁ সেয়েহে আমিও এয়া চাকি গছতে তেল দিলোঁ আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ। চাকিত তেল দিয়াৰ পাছত দেখা পালোঁ তাত সকলো ভক্তকে পায়স খাবলৈ দিয়াৰ ব্যৱস্থা সুন্দৰকৈ কৰা হৈছে আৰু আমিও তাতে পায়স খাবলৈ বুলি সকলো থিয় হ'লোঁ আৰু পায়স খালোঁ। मांगा कुछ कभी नहीं तूने सिर्फ है दिया समुद्र मंथन का था समय जो आ पड़ा द्वंद दोनों लोक में विषाम আৰু এয়া শিখা বাইদেৱে সকলো ভক্তকে নিৰ্মালি দি আছে আমিও তাত গৈ নিৰ্মালি ল'লোঁ যিহেতু ভক্তৰ যথেষ্ট ভিৰ আছিলে সেয়েহে আমি নিৰ্মালি লোৱা ভিডিঅ'টো ল'বলৈ নহ'লে আৰু নিৰ্মালি লৈ আমি এয়া আহিবলৈ বুলি মন্দিৰৰ পৰা বিদায় ল'লোঁ। আৰু এয়া মন্দিৰৰ পৰা ওলাই আহি বাবাৰ চিনস্বৰূপে এখন ফটো কিনিলোঁ আৰু মন্দিৰৰ পৰা উভতি আহি আমি সোমালোঁ ৰংঘৰত যিহেতু শিৱসাগৰলৈ আহিলে ৰংঘৰত হাজাৰবাৰ সোমালেও নোসোমোৱাকৈ আহিব পাৰি জানো সেয়েহে আমি সকলো ৰংঘৰ চাবলৈ বুলি সোমালোঁ আৰু আমাৰ ল'ৰা ছোৱালীকেইটাই ইমান ভাল পাইছে চাৰিওফালে একদম দৌৰি খেলিছে আৰু আমিও তাতে ফটো মাৰিলোঁ আৰু ৰিলছো বনালোঁ এয়া আপোনালোকক দেখুৱাই দিছোঁ। ৰংঘৰৰ পৰা উভতি আহি আমি এখন ৰেষ্টুৰেণ্টত খাবলৈ বুলি সোমালোঁ যিহেতু আমি মন্দিৰলৈ যাওঁতে কোনেও একো খাই যোৱাই নাছিলোঁ সেয়েহে ভাবিলোঁ আহোঁতে আমি সকলোৰে ৰেষ্টুৰেণ্টত ভালকৈ খাই আহিম আৰু এয়া খোৱাৰ ব্যৱস্থা কৰা হ'ল সকলোৱে মিলিজুলি ভাত এসাঁজ ভালকৈ খালোঁ আৰু ঘৰলৈ বুলি উভতিলোঁ। এয়া আমি অগ্নিনাভ বাবা মন্দিৰ দৰ্শন কৰি এয়া ঘৰ সোমাইছোঁহি সকলোবোৰ আৰু আজি অলপ দিনৰ পৰা যিহেতু মন্দিৰভাগৰ বিতৰ্ক আমি দেখি থাকিবলৈ পাইছিলোঁ আৰু মই কিন্তু খুব ভিডিঅ'বোৰ চাইছিলোঁ দেই কি কোৱা হৈছিলে আৰু এতিয়া নিজেই মানে গৈ প্ৰত্যক্ষ কৰি ধুনীয়াকৈ মানে গোটেইখিনি চাই আহিলোঁ আমি যিখিনি মানে দেখা পাইছিলোঁ সম্পূৰ্ণ কিন্তু ক'বলৈ গ'লে বিপৰীতে দেখা পালোঁ আৰু এইখিনিতে মানে মই কওঁ মন্দিৰভাগত সঁচাকৈ কিবা এটা মানে আছে গৈ পেলাই ভাল লাগিলে মন্দিৰভাগ প্ৰথম সোমাই গৈয়ে মনলৈ কিন্তু কিবা পজিটিভিটি আহি গ'ল আৰু বহুত মানুহ আছিলে আমি যিহেতু আজি বৃহস্পতিবাৰে গৈছিলোঁ আৰু তাত বহুত মানুহ আমি তাত নিৰ্মালি ল'লোঁ নিৰ্মালি লৈ কিন্তু আমি প্ৰসাদ ল'বলৈ ৰৈ নাথাকিলোঁ যিহেতু আমি উভতি আহিবই লাগিব
সেয়েহে আমি শৰাই পইচা দিলোঁ 500 টকা। আৰু মই এইখিনিতে শৰাই 500 টকাৰ কথা ক'বলৈ আহিছোঁ দেই। আমি যিহেতু শৰাই লৈ আমি 500 টকা তাত দিছোঁ, আৰু আমি যদি সঁচাকৈ ঘৰৰ পৰা শৰাই বস্তুখিনি কিনি লৈ যাওঁ, এতিয়া বৰ্তমান সময়ত যি দেখিছোঁ বস্তুৰ যিমান ধৰক দাম বাঢ়িছে, কিন্তু শৰাইখনৰ আমি যেনেকৈ ধৰক মনেৰে সকলো বস্তু দিব বিচাৰোঁ, আমাৰ 500 টকাতকৈ বেছিহে পৰে। তাত কিন্তু আমি 500 টকাটো দিয়া আমাৰ কোনো আমি লোকচানো হোৱা নাই, আৰু একো মানে ধৰক সেইটো মই বেয়াও নেদেখিলোঁ। আৰু তাত যিহেতু দান পাত্ৰ ঢেৰ দেখিছোঁ বাৰু য'তে ত'তে আছে, তথাপিতো কিন্তু মানুহে নিজৰ মনে মানে যি ভাবে, কোনোবাই দিছেও কোনোবাই নাইও দিয়া, নিজৰ কথা মানে সেইটো। তাত কোনো মানে ধৰক ধৰা বন্ধা নিয়ম নাই যাতে মানে তাত দিবই লাগিব দান পাত্ৰত পইচা বা ধৰা বন্ধা কিবা পইচা ধৰি দিছে, সেইটোও নাই। যাৰ যি যেনেকৈ পাইছে তেনেকৈ দিছে, আৰু লগতে খুব ধুনীয়াকৈ পায়সো বনাই দিছে খাবলৈ, আৰু সকলো মানুহে তাত পায়স খোৱাও দেখিছোঁ। আৰু নীতি নিয়মো বহুত ধুনীয়া, শুশ্ৰূষাও কৰিছে, আৰু পৰিপাটিও দেখিলোঁ, ভাল লাগিলে গৈ। আৰু এতিয়া মানে কি, আমি নিজ চকুৰে দেখি আহিলোঁ যেতিয়া, মন্দিৰভাগৰ বিষয়ে আমি ভালদৰে জানিলোঁ। আৰু যি আমি বিতৰ্ক দেখা পাইছোঁ, হয়তো যি ভাবি আছে মন্দিৰ ভাগৰ প্ৰতি বেয়া ধাৰণা আহিছে, তেখেতসকলে যদি তাত গৈ নিজেই ধৰক চাই আহেগৈ, তেতিয়া মানে তেওঁলোকে ভালদৰে বুজি পাব। আৰু এইখিনিতে এটা কথা কওঁ, তাত যিহেতু মানে খুব কৈ আছে দেই বোলে মন্দিৰ ভাগৰ ভিতৰত বোলে ভিডিঅ' কৰিবলৈ নিদিয়ে, ফটো তুলিবলৈ নিদিয়ে, কিন্তু সেইবোৰ কোনো ধৰা বন্ধা নিয়ম নেদেখিলোঁ। আমি গৈ ধুনীয়াকৈ তাত ভিডিঅ' কৰিছোঁ, পূজা কৰা ঠাইতো ভিডিঅ' কৰিছোঁ, ফটো পাইছোঁ, সকলোবোৰ মই ধুনীয়াকৈ মানে মোবাইলত ভিডিঅ' কৰি আনিছোঁ, আৰু মই ভিডিঅ'টোত সকলোবোৰ দেখুৱাইছোঁৱে। আৰু লাষ্টত মই কওঁ যে মন্দিৰভাগৰ প্ৰতি মানে কোনেও যাতে বেয়া ভাৱ নলয়, শ্ৰদ্ধাই মানে নগ'লেও ধৰকচোন মন্দিৰভাগৰ কথা মানে খুব বেয়াকৈ যাতে নকয়। আৰু ভালহে পালোঁ বাৰু গৈ। আৰু আপোনালোকেও পাৰিলে এবাৰ, যি যোৱা নাই এবাৰ দৰ্শন কৰি আহিব। আৰু আজি মই তাকে কৈ মোৰ ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ। আৰু যদি ধৰক মোৰ ভুলভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰিব। আৰু লগতে মই আকৌ এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজি মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এইখিনিতে শিখা মজুমদাৰ বেজবৰা বাইদেউৰ কথাও মানিব লাগিব। তেখেতে মানে কি মন্দিৰভাগৰ লগত যি ধৰণে মানে জড়িত হৈ দেখুৱাইছে, আমি ভক্তসকলে মানে এদিন গৈছোঁ, তাত শৰাই দিছোঁ বা চাকি দিছোঁ, সেৱা ভাগি জনাইছোঁ, ঘৰলৈ গুচি আহিছোঁ। কিন্তু ইমানবোৰ ভক্তক লৈ তেওঁ প্ৰতিদিনে ইমান হাঁহি মুখে তেওঁ মানে সকলো ভক্তকে ধুনীয়াকৈ শুশ্ৰূষা কৰিছে। গোটেই সময়খিনি তেওঁ মন্দিৰভাগতে ব্যস্ত ৰাখিছে। তেওঁ হয়তো তেওঁৰ গাত কিবা থাকিব লাগিব মহৎ গুণ, আৰু সেইকাৰণে তেওঁ পাৰিছে। আৰু কিন্তু কোনো মানে ধৰক যিকোনো নাৰীয়ে এনেকুৱা এভাগী কাম কৰিব নোৱাৰে বুলি মই ক'ব পাৰোঁ মানে এই কথা। এনেকুৱা মানে ধৈৰ্যৰে এনেকুৱা এভাগী কাম কৰিবলৈ আগবাঢ়িবলৈ হ'লে মহিলাগৰাকীৰ গাত কিন্তু কিছু মহৎ গুণ থাকিব লাগিব, তেতিয়াহে মানে এনেকুৱা এভাগী কাম কৰিবলৈ আগবাঢ়ি যাব। আৰু হয়তো তেওঁ মন্দিৰভাগ প্ৰতিষ্ঠা কৰা দিনৰ পৰাই তেনেকৈয়ে জড়িত হৈ আছে, আৰু তেনেকৈ হাঁহি মুখে সকলো ভক্তকে তেওঁ মানে শুশ্ৰূষা কৰিছে। আৰু কোনো দিনে তেওঁ ধৰক মন্দিৰভাগক লৈ অৱহেলা কৰাও নাই চাগে হয়তো, আৰু তেওঁ ভৱিষ্যতেও কৰিয়ে যাব লাগিব। কিন্তু এয়া মই কওঁ সহজ কাম নহয়ো, আৰু তেওঁৰ গাত সঁচাকৈ কিবা এটা গুণ আছে কিন্তু। সেয়েহে মই কওঁ মন্দিৰভাগৰ বিতৰ্কৰ মাজলৈ ঠেলি নিদি সকলোৱে গৈ পেলাই মন্দিৰভাগ এবাৰ দৰ্শন কৰি আহক। আৰু ময়ো কিন্তু প্ৰথমতে ভাবিছিলোঁ দেই এইবোৰ শুনি পেলাই মন্দিৰভাগ কেনেকুৱা হ'ব কি কথা, কিন্তু নিজে গৈ যেতিয়া দৰ্শন কৰি আহিলোঁ, সঁচাকৈ মোৰ কিবা এটা মানে মনটো ভক্তিৰে ভৰি পৰিলে, আৰু মই ভাল লাগিলে গৈ পেলাই। আৰু সেই ঠাইত দোকানৰ সৈতে মানে জেগাকণো বহুত ভাল লাগে। হয়তো এসময়ত মন্দিৰভাগ ধুনীয়াকৈ হৈ গ'লে বহুত ধুনীয়াও লাগিব ঠাইখন। আৰু লগতে মই সেইখিনি দোকানৰ পৰা এবাৰ বাবাৰ ফটো লৈ আনিছোঁ চিন হিচাপে অগ্নিনাভ বাবা মন্দিৰৰ। আৰু শেষত মই আপোনালোকক এবাৰ মন্দিৰভাগ দৰ্শন কৰি আহিবলৈ সকলোকে যি যোৱা নাই অনুৰোধ কৰিলোঁ, যাতে মন্দিৰভাগ বিতৰ্কলৈ নাযায়, সকলোৱে যাতে মন্দিৰভাগ গৈ পেলাই নিজেই বুজি আহে।